চেনেললৈ স্বাগতম জনাইছোঁ। ওচৰতে বিয়া পাৰ্টি এটা আছে, তাই যাওঁ এতিয়া বুজিছে 8:30 ৰাতি। তো তাকে আপোনালোকক অকণমান দেখাবলৈ যিহেতু ইমান মানে ব্লগ চগ বনোৱা হোৱা নাই, তো আপোনালোকক ভাবিলোঁ বেয়া পাইছে চাগে মানে কাৰণো নাচায়ে দেখোন। বনালে চাব আকৌ লাইক চাব কৰিব, কমেণ্ট এটা কৰিব, তেতিয়াহে ভাল লাগে। এতিয়া বেমাৰী দেখোঁতো বনাইছে তেতিয়াহ'লে বোলো তাতে কৰি অলপ দেখাওঁ কি মানে আৰু তাকে দেখাবলৈ চেষ্টা কৰিম বুলি কৈ আছে। ধুনীয়া কান্দি আছে আগৰ পৰা আহিম বুলি, গিফ্টটো সিয়ে লৈ লৈছে। এয়া আমি পাইছোঁহি আৰু মানুহ গিফ্টটো যি কইনাজনী ওচৰ পাই গ'লি বেটা। অৰে দিয়া 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 চব অলপ লৈ লোৱা, চব অলপ লৈ লো বেটা, লৈ লো। আইজনী কইনাজনী টিকটক ধুনীয়া লাগিছে মানে ফটো শ্বুট হৈ আছে, সেইফালে মাৰি আছে এজনী কইনাজনী কৈছিলোঁ ন ইয়ালৈ আহিছোঁ। বুলিয়ে মায়ে বুলিয়ে খুৰী এজনী দুজনী বহি আছে এইফালে, ইয়াত হেৰি খাবলৈ আহি পাৰ্টি খাবলৈ আহি লগ পালোঁ। মায়ে কিবা কওক আৰু এইফালে বৰমা বহি আছে, কিবা কওক আকৌ। আৰু ভাল লাগে, সদায় শিল্পাৰ ভিডিঅ' চাওঁ, ভাল লাগে আৰু ওচৰে বোৱাৰী। আৰু কিবা কওক আকৌ। লাইক কৰিব তাইৰ চেনেলটো, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, ভাল লাগে তাই ভিডিঅ' চাই আগবাঢ়ি যাবলৈ। নল'লে এইবোৰ চাব পাৰে, চব খাই আছে বহুতে আছে। এতিয়া 8:30 বজিছিলে, ভাবিছিলোঁ মানে নখাব বুলি, কিন্তু ইজনী বমা ভালো আছে আৰু মানে মোৰ লগৰজনীৰ লগত এতিয়া বোলে হেৰি বনাব, ৰিলচ বনাব। মোৰ ল'ৰাজনী শুই গ'ল, পাৰ্টি খাবলৈ আহিছিলোঁ, পোৱালি শুই গ'ল। এইজনী খুৰী ফাইনেলি আমি বহি গ'লোঁ। এতিয়া ভিডিঅ'টো ভালে খাম আৰু এতিয়া ৰাতি 11টা কেইটা বাজিলে, 11টা বাজিলে। সেয়া আমি খাবলৈ ষ্টাৰ্ট কৰিলোঁ, মা মই লগৰজনী আৰু লগৰজনী মানুহটো। এতিয়া ঘৰত যাম, 12টাই বাজিলে। এতিয়া ইমান ৰাতিলৈকে থাকিছে আমাৰ ইয়াত। মোৰ ল'ৰাজনী শুই গ'ল, জানিলৈ গৈ আছে। তো তেতিয়াহ'লে ইমানেই আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা, কমেণ্ট এটা, শ্বেয়াৰ এটা কৰি দিব। বেমাৰী দেহাটো যে ভিডিঅ'টো বনাইছোঁ, ছাপোৰ্ট কৰিলেহে ভাল লাগে, হয় নাই কোৱাচোন? ফ্ৰেণ্ডছ ছাপোৰ্ট কৰিব লাগে না, মোক ছাপোৰ্ট নকৰে কোৱাচোন? হয় হয়, মই ছাপোৰ্ট কৰিম দেই। তুমি অকলে চবেই ছাপোৰ্ট কৰিব, তেতিয়াহে ভাল লাগিব। মোক ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক ছাপোৰ্ট কৰিম, আৰু দুজনক ক'ম আৰু আপোনালোকক ছাপোৰ্ট কৰিবলৈ। তেনেকৈহে হ'ব, হয় নাই কওকচোন আপোনালোকে? তেতিয়াহ'লে এতিয়ালৈ বাই বাই আৰু গুড নাইট। চিলো অসমৰ এখন দান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।